পোয়েট্রি শুনিবলৈ আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰক আৰু নটিফিকেশ্যনৰ বাবে বেল আইকনটো প্ৰেছ কৰক। নমস্কাৰ, মই নৱজিৎ আৰু সময় হৈ গ'ল আজি এটা নতুন কবিতাৰ। আজিৰ শিৰোনাম হৈছে স্ক্ৰিপ্ট চিঠিখন। আজি এই যান্ত্ৰিকতাৰ পৰা মুক্ত হৈ এখন উকা বহি এটা কলম লৈ বহি পৰিছোঁ তাইৰ হৃদয়ৰ কোমল দলিচাত লিখিবলৈ এখন প্ৰেমৰ স্ক্ৰিপ্ট চিঠি। ইটিৰে আৰম্ভণি মৰমে শেষ, উত্তৰত মোলৈও এখন চিঠি লেখ। তই যাওঁ বুলিলেই যোৱাৰ শেষ শব্দ ব্ৰেকআপ, পাৰিবিনে লিখিবলৈ আজি চিঠিৰ ভাজত? অশেষ আশাৰে বাট চাই ৰম তোৰ স্ক্ৰিপ্ট চিঠিখনলৈ, য'ত তোৰ চকুলে ক'ব নোৱাৰিব ব্ৰেকআপ বুলি, কাৰণ প্ৰেমৰ ৰং কি জানো? নাজানো, ময়ো নাজানো প্ৰেমৰ ৰং কি। তথাপিও লিখি পঠিয়ালো প্ৰেমৰ স্ক্ৰিপ্ট চিঠিখন। তোমাৰ প্ৰেম আৰু মোৰ হিয়া ভৰা মৰমবোৰ, আশা কৰোঁ মৰমবোৰ যেন স্ক্ৰিপ্ট নকৰা। তোমাক ভাল পোৱাৰ প্ৰমাণ তেজৰ টোপালবোৰ যেন ধৰিব পাৰিছা স্ক্ৰিপ্ট চিঠিখনত। বৰ শান্তি পাইছিলোঁ জানা যেতিয়া ব্লেডৰ ধাৰে হাতৰ পৰশ লৈছিল। বাগৰি আহিছিল মুক্তিৰ ৰঙা তেজ, সৰি পৰিছিল টোপ টোপকৈ স্ক্ৰিপ্ট চিঠিখনত। নোৱাৰিলোঁ আৰু দীঘল কৰিব চিঠিখন, সকলোবোৰে বৰকৈ আমনি কৰিছে। শেষত মৰম ল'বা তোমাৰ প্ৰেম, এয়াই প্ৰেমৰ স্ক্ৰিপ্ট চিঠিখন মোৰ হৃদয়ৰ দেহাজনীলৈ। আজি শিৰোনাম অন্ত পৰিল। আকৌ এটা নতুন শিৰোনামেৰে পুনৰ লগ পাম। তেতিয়ালৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।